আভ্যন্তৰীণ যিটো গঠন তাৰ বিষয়ে মই দেখুৱাইছোঁ। যদি আমি হৃদযন্ত্ৰটোক প্ৰস্থ আমি এইধৰণে কাটি লওঁ, তেতিয়াহ'লে আমি এইধৰণে 4টা কোঠালি পাওঁ। এইটো হ'ল ওপৰত 2টা কোঠালি আছে, মই কাঁড় চিন দি দেখুৱাই থৈছোঁ, 2টা কোঠালি আছে, আৰু তলত 2টা কোঠালি আছে। ওপৰৰ কোঠালিকেইটাক কোৱা হয় অলিন্দ, তলৰকেইটাক কোৱা হয় নিদয়। বাওঁফালে থকাটোক বাওঁ অলিন্দ, সোঁফালে থকাটোক সোঁ অলিন্দ। একেধৰণে বাওঁফালতো বাওঁ নিলয়, সোঁফালতো সোঁ নিলয়। যদি হৃদযন্ত্ৰটোত আমি ধৰা মোৰ শৰীৰতে হৃদযন্ত্ৰটো যদি এইধৰণে আছে, তেতিয়াহ'লে মোৰ বাওঁ চাইডটো এইটো। গতিকে ইয়াত মই বাওঁফালটো দেখুৱাইছোঁ, এইটো হ'ল বাওঁ অলিন্দ, এইটো হ'ল বাওঁ অলিন্দ, এইটো হ'ল বাওঁ নিলয়, এইটো হ'ল সোঁ অলিন্দ, এইটো হ'ল সোঁ নিলয়। ইয়াত এই 4টা কোঠালি আছে। ইয়াৰ গঠনটো এই ধৰণৰ যে ইয়াত যিখন ডাঠ পেশী কোষেৰে গঠিত হৃদযন্ত্ৰটো, আৰু এই বেৰখনৰ ওপৰ চাইডটো ওপৰ ফালটো বেৰখন পাতল, তলফালে ক্ৰমান্বয়ে ডাঠ। ঠিক একেধৰণে এইফালো ওপৰ ফালে পাতল, ক্ৰমান্বয়ে তলফালে ডাঠ, আৰু মাজত এখন আন্তঃ বেৰ এখন আছে, যিখনে দুটা চাইডক বেলেগ বেলেগ কৰি ৰাখিছে। ইয়াৰো ওপৰ ফালে পাতল, তলফালে ডাঠ। আৰু হৃদযন্ত্ৰটো ইয়াত যিধৰণে দেখুৱাইছোঁ, বাওঁফাল যিটো আছে, বাওঁফালে অকণমান বেকা হৈ থাকে। এইটো আমাৰ সোঁ চাইড, এইটো বাওঁ চাইড, বাওঁফালে অলপমান বেকা হৈ থাকে। আৰু হৃদযন্ত্ৰটো আমাৰ হাতৰ মুঠিটোৰ সমানে হয়। ইয়াত যিবোৰ মই কাঁড় চিন দি দেখুৱাইছোঁ, ইয়াত যে এইফালে তেজবোৰ আহি পেলাই সোমাই আৰু ওলাই যোৱাও মই কাঁড় চিন দি দেখুৱাই থৈছোঁ, যিফালে সোমাই কোনফালে ওলায়। যিবোৰ হৃদযন্ত্ৰৰ পৰা ওলায়, সেই নলিকাবোৰক, হৃদযন্ত্ৰৰ পৰা তেজ বাহিৰলৈ যায়, সেই নলিকাবোৰক কোৱা হয় ধমনী। আৰু যিবোৰ নলিকাৰে হৃদযন্ত্ৰত আহি তেজ সোমায়, সেইবোৰক কোৱা হয় শিৰা। মনত ৰাখিবা, যিবোৰে আহি পেলাই তেজ আহি সোমাবহি, তাক কোৱা হয় শিৰা।